তুমি জন্মদাত্ৰী, তুমি লালন কৰ্তী, তুমি পালন কৰ্তী, তুমি শক্তি, তুমি নিত্য ভক্তি, তুমি ক্ষমাশীলা, তুমি দয়াশীলা, তুমি শান্তিৰ মধুৰ ছায়া, তোমাক প্ৰণাম। মঞ্চত উপবিষ্ট সপ্ত শক্তি সংগম শীৰ্ষক এই মাতৃ সন্মিলনৰ সভাপতি মহোদয়া ববিতা বাইদেউ, শ্ৰদ্ধাৰ আজি মুখ্য বক্তা নীলিমা গোস্বামী বাইদেউ, নিকেতন পৰিচালনা সমিতিৰ মোৰ অতি শ্ৰদ্ধাৰ সভাপতি মহোদয়া মনোৰমা বাইদেউ, নিকেতনৰ প্ৰধানাচাৰ্য কমলা গোস্বামী বাইদেউ, প্ৰধানাচাৰ্য তপন কুমাৰ শৰ্মা আচাৰ্য, মঞ্চত উপবিষ্ট দুয়োখন নিকেতনৰ দুয়োগৰাকী মাতৃভাৰতীৰ সভানেত্ৰী মহোদয়া প্ৰমুখ্যে উপস্থিত আচাৰ্যা শুভাকাংক্ষী সকলোকে প্ৰণাম জনাই সপ্তশক্তি সংগম শীৰ্ষক এই মাতৃ সন্মিলনৰ আজিৰ মোৰ নিৰ্দিষ্ট বিষয় আপোনালোকৰ ওচৰত আগবাঢ়িছোঁ। আজিৰ এই বিশেষ অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে আপোনালোক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 100 বছৰীয়া জয়ন্তী উপলক্ষে বিদ্যাভাৰতী আয়োজন কৰা সপ্তশক্তি সংগম এই মাতৃ সন্মিলনৰ উদ্দেশ্য হৈছে আপোনালোকৰ মহিলাসকলৰ অন্তৰত অন্তৰ্নিহিত হৈ থকা সপ্ত শক্তিক জাগ্ৰত কৰি সমাজত পঞ্চ পৰিৱৰ্তন সাধন কৰিব লাগে, যি পঞ্চ পৰিৱৰ্তনে এখন সক্ষম, সমৃদ্ধ আৰু সংগঠিত ভাৰতবৰ্ষ গঢ়িব পাৰে। মোৰ শ্ৰদ্ধাৰ মাতৃসকল, মই আপোনালোকক এইটো কথা ক'ব খোজা নাই যে এই ভাৰতবৰ্ষ সমৃদ্ধিশালী ভাৰতবৰ্ষ এখন, সক্ষম সমৃদ্ধ ভাৰতবৰ্ষ এখন আপুনি কেনেকৈ গঢ়িব তাৰ বাবে ইয়াতে আপোনাক প্ৰশিক্ষণ দিয়া হ'ব। এই কথাটো ক'ব খুজিছোঁ যে এখন সক্ষম, সমৃদ্ধ আৰু সংগঠিত ভাৰতবৰ্ষ গঢ়িবৰ বাবে আপোনাৰ পৰিয়ালত থাকি আপুনি কি কৰিব। আপুনি যিহেতু পঞ্চ পৰিৱৰ্তন সাধন কৰিব লাগিব বুলি আশা কৰা হৈছে, এই পঞ্চ পৰিৱৰ্তনত কি কি আছে ইতিমধ্যে অলপ ওপৰত আমাৰ বাইদেৱে আপোনালোকক কৈ গৈছে। তথাপিতো মই এটা বাক্যতে সেই কথাটো ক'ব খুজিছোঁ, এনেকুৱা কি পঞ্চ পৰিৱৰ্তন আছে যিটো আপোনালোকে সপ্ত শক্তি জাগ্ৰত কৰি সাধন কৰিব। অনাতল অকণমান চাউণ্ডটো মোৰ ভাল লগা নাই, অলপ চাউণ্ডটো চোৱাচোন, চাউণ্ডটো মানে অলপ দিয়াচোন, মানে বহুত কচৰিব লগা হৈছে। সমাজত পৰিৱৰ্তন, আমাৰ সামাজিক পৰিৱৰ্তন, পৰিয়ালত 1 নম্বৰ সমাজত এটা পৰিৱৰ্তন আনিব লাগে। 2 নম্বৰ সমাজৰ পৰিৱৰ্তনটো কেনেকুৱা হ'ব, সামাজিক সমতা। 2 নম্বৰ হৈছে পৰিয়ালত সংস্কাৰ। 3 নম্বৰটো হৈছে পৰিৱেশ সংৰক্ষণ। 4 নম্বৰটো হৈছে ভাৰতীয় নাগৰিক হিচাপে আপোনাৰ যি কৰণীয় আছে। আৰু 5 নম্বৰটো হৈছে স্ববোধ, চেল্ফহুড। আপুনি নিজে আপোনাৰ নিজৰ ভাষা, নিজৰ বেশ, নিজৰ ভোজন, কি খাব, নিজৰ সাজপাৰ আদিৰ ওপৰত আপোনাৰ অনুভৱ জাগ্ৰত কৰা। এই 5টা পৰিৱৰ্তন আপুনি কৰিব লাগে আপোনাৰ পৰিয়ালৰ পৰা। তেতিয়াই সমগ্ৰ ভাৰত সমৃদ্ধ হ'ব, সংগঠিত হ'ব আৰু সক্ষম হ'ব। এতিয়া কৰিব কেনেকৈ? আমাৰ সকলোৰে মনত প্ৰশ্ন হয়, মই নিজৰ পৰিয়ালটোকে চম্ভালিব পৰা নাই, মই এইটো কৰিব পৰা নাই, মই সেইটো কৰিব পৰা নাই, মই কেনেকৈ ভাৰতবৰ্ষখন বিকাশ কৰিম, মই কেনেকৈ ভাৰতক ৰক্ষা কৰিম, কেনেকৈ ভাৰতখন সমৃদ্ধ কৰিম। তাৰো এটা উপায় দিছে। সেই উপায়টো কি হৈছে, আপোনাৰ ভিতৰত 7টা শক্তি সোমাই আছে। সেই 7টা শক্তিক আপুনি জগাই তুলিব লাগে। আপোনাৰ মোৰ নহয়, সকলোৰে অন্তৰত আছে সেই 7টা শক্তি। কেনেকৈ জগাই তুলিব? 7টা শক্তি কি আছে ইতিমধ্যে বাইদেউসকলে কৈ গৈছে। তথাপিতো মই আকৌ এবাৰ অকণমান চুব খুজিছোঁ। ভাৰতবৰ্ষৰ বিকাশত এই 7টা শক্তিয়ে আপোনাক কেনেকৈ সহায় কৰিব। আপুনিতো ঘৰত ভাত ৰান্ধি থকা, হয়তো কোনোবা একোটা চাকৰি নাইবা ব্যৱসায়ো কৰি আছে, আৰু কোনোবাই হয়তো অকল সন্তানকে লালন পালন কৰি আছে। তেনেহ'লে আপুনি কেনেকৈ কি কৰিব? এটা কথা কৈ থওঁ,
ইয়ালৈ যিসকল আপোনালোক আহিছে, আপোনালোক প্ৰত্যেকে একোটা অনুষ্ঠান হৈ একোটা আদৰ্শ হৈ ইয়াৰ পৰা ওলাই যাব। আপুনি নিজক পৰিৱৰ্তন কৰাৰ পিছত, আপুনি নিজৰ কাৰণে কিবা এটা সলনি কৰাৰ পিছত ইয়াৰ পৰা যে ঘৰলৈ যাব, ঘৰত গৈ এটা কথা অনুভৱ আপোনাৰ আজি হ'ব লাগিব, আপুনি আজি ইয়াত যিটো পাব, আপুনি এগৰাকী ব্যক্তি হিচাপে আহিছে আৰু সেই ব্যক্তি হিচাপে আপুনি ইয়াতে যিটো পাব, আপুনি আপোনাৰ পৰিয়ালক দিব। আপোনাৰ পৰিয়াল সংস্কাৰিত হ'ব। আপোনাৰ পৰা কিবা এটা, অন্ততঃ কিবা এটা, সাধাৰণ কিবা এটা, মই ধৰি ল'লোঁ, বেলেগ এটা মাইক দি আছে, সাধাৰণ কিবা এটা আপোনাৰ পৰিয়ালে পাব। আপোনাৰ পৰিয়ালে যেতিয়া পাব, আপোনাৰ পৰিয়ালক দেখি আপোনাৰ পৰিয়ালৰ ওচৰৰ চুবুৰীয়াসকলে পাব। আপোনাৰ চুবুৰীয়াসকলে যেতিয়া পাব, আপোনাৰ চুবুৰীয়াসকলে যেতিয়া পাব, আপোনাৰ সমাজখনে পাব, ব্যক্তিৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সেইখন সমাজে দেখিব। এখন সমাজে যেতিয়া দেখিব, সেইখন সমাজক দেখি, আপোনাৰ চুবুৰীটো দেখি, আপোনাৰ গাঁওখনক দেখি, আপোনাৰ ওচৰৰ গাঁওবিলাকে পাব। আপোনাৰ ওচৰৰ গাঁওকেইখনক দেখি দেশখনে, জিলাখনে পাব, জিলাখনৰ পৰা দেশখনে পাব সেইখিনি কথা, দেশখনৰ পৰা সেই আটাইবিলাক দেশ মিলি সমগ্ৰ ভাৰত ৰাষ্ট্ৰই সেইখিনি পাব। অৰ্থাৎ এই শব্দ শক্তি কিহলৈ পৰিৱৰ্তন হ'ব? ৰাষ্ট্ৰ শক্তিলৈ। আপুনি ভাবিবই নোৱাৰে আপোনাৰ ভিতৰত কি আছে। সেই মোৰ অতি শ্ৰদ্ধাৰ মাতৃসকল, নাৰীসকল, যিসকল আজি ইয়াত বহি আছে, আপোনালোকে আণ্ডাৰ এষ্টিমেট নকৰিব। আপোনালোকে নিজক এনেকৈ নাভাবিব মোৰ কি আছে। হনুমানে নাজানিছিল তেওঁৰ কিমান শক্তি আছে, আনকি হাতীটোৱেও নাজানে তাৰ কিমান শক্তি আছে। সেইকাৰণে এজন সৰু মাউতে, এটা সৰু লাঠি লৈ হাতীটোক চলাই থাকে। আমি কিমান কি পাৰোঁ, এই মহিলাসকলৰ লগত কিমান কি আছে, সেই কথাখিনি আপোনালোকক জনাবৰ কাৰণে বিদ্যাভাৰতীয়ে এই মহান অনুষ্ঠানটোৰ আয়োজন কৰিছে। এয়া সাধাৰণ মাতৃ সন্মিলন নহয়, এয়া হৈছে সপ্ত শক্তি সংগম। এই অনুষ্ঠানটোৰ নাম দিছে সপ্ত শক্তি সংগম, যি সপ্ত শক্তি যাক জগাই তুলিবৰ বাবে প্ৰয়াস কৰিছে। আজি যিসকল উপস্থিত আছে তেওঁলোকৰ এইটো সৌভাগ্য যে তেওঁলোকে কৃতি, শ্ৰী যিকেইটা শব্দ শক্তি আছে, বা স্মৃতি, মেধা, ধৃতি আৰু ক্ষমা, এই 7টা শক্তিক নিজৰ ভিতৰত অনুভৱ কৰি ইয়াৰ পৰা যাব। আপুনি কেনেকৈ অনুভৱ কৰিব এই 7টা শক্তিক? নিজে অনুভৱ কৰি নিজৰ পৰিয়ালৰ লগতে আমাৰ যি পৰিৱেশ আছে, এই গোটেই পৰিৱেশটোক আমি নিজৰ লগত লালন পালন কৰিছোঁ। আপুনি নজনাকৈ আপোনাৰ সন্তানৰ লগতে পৰিয়ালত থকা মেকুৰীজনীৰো প্ৰতিপাল কৰিছে, গৰুজনীৰো প্ৰতিপাল কৰিছে, বাৰীৰ গছজোপাৰো প্ৰতিপাল কৰিছে, এজোপা তুলসী গছ ৰুইছে। আপুনি নজনাকৈ যে আপুনি কিমান ভাল কাম কৰি আছে। আপুনি ভাবিছে ল'ৰা ছোৱালীলে ভাত বনাইছে, আপুনি অকল আপোনাৰ স্বামীলে ভাতকেইটা প্ৰস্তুত কৰিছে, স্বামীৰ কাপোৰযোৰ ধুই দিছে, কিন্তু আপুনি নাজানে যিকেইটা ভাত আপুনি ল'ৰা ছোৱালীকেইটালে বনাই আছে, সেই ভাত খাই যে সিহঁতে যিটো কাম কৰিবলৈ গৈ আছে, আপুনি ভৱিষ্যতৰ দেশৰ নাগৰিকক গঢ়ি আছে। আপুনি হয়তো ভাবিছে যে মই হাততটো বন্দুকটো লৈ পেলাই সীমান্তত যুদ্ধ কৰিবলৈ যোৱা নাই, মই ভাৰতক কেনেকৈ ৰক্ষা কৰিম। আপুনি নাজানে তেনে এজন সৈনিকক আপুনি ঘৰত জন্ম দিছে, তেনে এজন শিক্ষাবিদক আপুনি ঘৰত লালন পালন কৰি আছে, তেনে এজন ৰাজনীতিকক যি এখন দেশক প্ৰতিনিধিত্ব কৰে, সেই ৰাজনীতিকজনক আপুনি ঘৰত খুৱাই পিন্ধাই আলপৈচান কৰি শিক্ষা দীক্ষা দি ডাঙৰ কৰিছে। আপুনি কেইবা প্ৰকাৰৰো মাতৃ হিচাপে এই কামখিনি কৰি আছে। আপুনি গৰ্ভধাৰণ কৰিছে, গৰ্ভধাৰিণী মাতৃ। আপুনি জন্ম দিছে, জন্মদাত্ৰী মাতৃ। আপুনি শিক্ষা দিছে, আপুনি শিক্ষক মাতৃ। আপুনি পৰামৰ্শ দিছে, আপুনি প্ৰশিক্ষক মাতৃ। আপুনি তেওঁলোকক কোনোবা হয়তো এটা দত্তক মাতৃ, কোনোবা হয়তো সৎ মাতা, কোনোবা হয়তো তুলনীয়া সন্তানো ডাঙৰ কৰিছে, তেওঁ দত্তক মাতৃ। কোনোবা হয়তো স্বামীৰ দ্বিতীয় পত্নী হিচাপেও সন্তানক লালন পালন কৰিছে, তেওঁ সৎ মাতা হিচাপে প্ৰতিপাল কৰিছে। আপুনি ভৱিষ্যতৰ একোগৰাকী এইখন দেশৰ প্ৰতিনিধি লালন পালন কৰিছে। কোনোবা হয়তো দেশৰ একদম শীৰ্ষলৈ যাব পৰা নাই, তেওঁ হয়তো ক'ৰবাত এটা সাধাৰণ কাম কৰি আছে, আপুনি তেওঁকো লালন পালন কৰিছে।
7টা গুণ আপোনাৰ ভিতৰত আছে, কিছু কিছু পৰিমাণে আপুনি তাক প্ৰকাশ কৰিছে। কৃতি যিটো আপোনাৰ গুণ, যিটো গুণেৰে আপুনি ভাৰতবৰ্ষৰ বিকাশত সহায় কৰিছে, সেইটো হৈছে আপোনাৰ গুণ। আপোনাৰ তাত সেই গুণটো আছে, সেয়েহে আপুনি এগৰাকী মাক হৈছে। আপুনি মাতৃত্ব, আপোনাৰ শৰীৰত মাতৃত্ব বহন কৰিব পৰা ক্ষমতা আছে, সেইটো আপোনাৰ গুণ। আপুনি গৰ্ভধাৰণ কৰিব পাৰে, আপোনাৰ ফাৰ্টিলিটি কেপাচিটি আছে, সেইটো আপোনাৰ গুণ। এনেকুৱা অনেক গুণ আপুনি কৰি আছে, এগৰাকী মাতৃ হিচাপে, এগৰাকী পত্নী হিচাপে, এগৰাকী ভগ্নী হিচাপে, এগৰাকী প্ৰেমিকা হিচাপে, এগৰাকী বান্ধৱী হিচাপে, বিভিন্ন ধৰণে আপুনি একোগৰাকী পুৰুষক, এখন সমাজক, এটা পৰিয়ালক আপুনি নেতৃত্ব দিছে, প্ৰতিনিধিত্ব কৰিছে। আপুনি নাজানে আপুনি কি কৰি আছে, সেইখিনি গুণ আপোনাৰ ভিতৰত আছে। শ্ৰী লক্ষ্মী, আপোনাৰ ভিতৰত সপ্তশক্তিৰ যিটো দ্বিতীয় গুণেৰে আপুনি ভাৰতবৰ্ষৰ বিকাশত গম নোপোৱাকৈয়ে সহায় কৰি আছে, সেই গুণটো হৈছে আপোনাৰ গাত লক্ষ্মীৰ গুণ আছে। চাবচোন, আজি যে আপোনালোক আহিছে, ইমান ধুনীয়াকৈ আহিছে, সাজি কাচি, ময়ো সাজি কাচি আহিছোঁ, এই বাইদেউসকলো আহিছে। আমি কোনোবাই বয়সক গুৰুত্ব দিছোঁ, কোনেও গুৰুত্ব দিয়া নাই। আপোনালোকে বহুত সৰু সৰু মোৰ সন্মুখত বহি আছে, মইতো আপোনালোকৰ প্ৰায় সকলোতকৈ ডাঙৰ, এই বাইদেউ আৰু মোতকৈ জ্যেষ্ঠ, মোতকৈ ডাঙৰ এইবিলাক বাইদেউহঁত বহি আছে। এয়া মনোৰমা বাইদেউ কি ধুনীয়াকৈ আহিছে, এই সন্মুখত বাইদেউসকল বহি আছে, কল্যাণী বাইদেউ মোৰ জ্যেষ্ঠ, কি ধুনীয়াকৈ বহি আছে, কি সুন্দৰকৈ সাঁচি কাচি আহিছে। লক্ষ্মী নাৰায়ণে যেতিয়া গোটেই ঘূৰি পকি আহিছিল ঘৰলৈ, যেতিয়া লক্ষ্মীক ধুনীয়াকৈ দেখিছিল, তেতিয়া নাৰায়ণে হাঁহি মাৰি কৈছিল যে তুমি যেনেকৈ আছা, পৃথিৱীৰ প্ৰতিগৰাকী মহিলা তেনেকৈ থাকিলে ঘৰলৈ শ্ৰী বৃদ্ধি ঘৰখনৰ হ'ব। অৰ্থাৎ আপুনি হাজবেণ্ড, আপোনাৰ স্বামী যেতিয়া বাহিৰৰ পৰা আহে, আপুনি যেতিয়া ধুনীয়াকৈ তেওঁৰ ওচৰত ওলায়, আপুনি চাবচোন ঘৰত একদম জবৰ জমকৈ আছে। আমিতো কাম বন কৰি এতিয়া গৰমত কেনেকৈ কাম কৰোঁ, ইমান কষ্ট কৰি যেনেকৈ তেনেকৈ আমি থাকোঁ। এবাৰ চাবচোন, তেওঁ অহাৰ সময়ত অকণমান ধুনীয়াকৈ থাকক। এদিন দুদিন তেওঁৰ পটককৈ মানে আপোনাৰ কথাটো মন নকৰিব পাৰে, লাহে লাহে তেওঁৰ সেইটো ভাল লাগিব। হয়তো প্ৰথম দিনাই তেওঁ চকুত কৰিব, বা ক'ৰবাত যাবা নেকিহে, এনেকৈ সুধিব। আমাৰ সোধে কেতিয়াবা অকণ ভালকৈ থাকিলে, ক'ৰবাত যাবা নেকি, তোমাৰ বাবে আছোঁ, ক'তো নাযাওঁ। সেই কথাষাৰ তেওঁ শুনিও ভাল হ'ব, এনেকৈ দিয়ে। অঁ হয়, আপুনি ধুনীয়াকৈ থাককচোন। নিকেতনলৈ যিগৰাকী আছে যে ধুনীয়াকৈ, মই কোৱা নাই দেই, এই ধুনীয়াটোৰ ভিতৰত মই বগা বুলি কোৱা নাই দেই, যে বগা হ'বই লাগিব। এই ধুনীয়াটো হ'বলৈ বগা হ'ব নালাগে, এই ধুনীয়াটো হ'বলৈ একদম বহুত লিপষ্টিক সানি দিব নালাগে। এই ধুনীয়াটো হ'বলৈ আপুনি অকণমান পৰিপাটি, সুন্দৰকৈ পৰিপাটিকৈ হওক, ঘৰখন পৰিপাটিকৈ ৰাখক। দুৱাৰমুখত ভাৰতবৰ্ষৰ দৃষ্টিভংগী, যিটো বাইদেৱে কৈছিলে, বাইদেউৰ বিষয়ত আছিল যিটো পৰিয়ালত, যিটো পৰিয়ালৰ সংস্কাৰ আৰু পৰিৱেশত ভাৰতীয় দৃষ্টিভংগী কি আছে, সেই কথাটো ইয়াতে সোমাব। আপুনি ঘৰখন ধুনীয়াকৈ সজাই পৰাই ৰাখকচোন। ফটো লগাইছে, কাৰোঁ ফটো লগাব, এবাৰ চিন্তা কৰি চাওকচোন। এখন মই ড্ৰয়িং ৰুমত এনেকুৱা পৰ্ট্ৰেট এখন সজাম, দুৱাৰমুখত এজোপা তুলসী গছ ৰুম, 4টামান ফুলৰ ডাল এনেকৈ ৰাখিম, ভাল লাগিব। সেই ঘৰখনলৈ মানুহ আহি ভাল পাব। সেয়া হৈছে ভাৰতীয় দৃষ্টিভংগী। তুলসী গছজোপা ৰোৱাটোৱেই হওক, সেই পৰিৱেশটো ঘৰখনৰ ধুনীয়া কৰি ৰখাটোৱেই হওক, এইটো হৈছে ভাৰতবৰ্ষৰ আমাৰ পৰম্পৰাই, আমাৰ সংস্কৃতি, আমাৰ বেদত উল্লেখ থকা কথা। আমি ধুনীয়াকৈ আমাৰ ঘৰখন ৰাখিব লাগে। শ্ৰী লক্ষ্মী আহিব ঘৰখনলৈ, আপুনি ধুনীয়াকৈ থাকক, সেই ঘৰখনলৈ লক্ষ্মী আহিব। কৃতি শ্ৰী বাঘ, আপুনি যিমান মিঠা কথা নকওক কিয়, যদি খঙত কয়, আপোনাৰ ৱে অফ টকিং বুলি ইংলিছত যিটো ভাগ কৰা, ৱে অফ টকিং বৰ বেয়া, বৰ ৰাফ, আমি এনেকৈ কওঁ। আমি কি ধৰণে কথাটো ক'ব, ৱে অফ টকিং আপোনাৰ কেনেকুৱা হ'ব? গালিয়ে পাৰিছে কাৰোবাক, খঙেই কৰিছে, এইটো কেনেকৈ খংটো কৰিব? সেই খংটো কৰাৰ যিটো আপোনাৰ ৱেটো থাকিব, যিটো ধৰণ থাকিব, যিটো পদ্ধতি থাকিব, কি ধৰণে আপুনি কাৰোবাক খং কৰিব, যিটো তেওঁৰ গাটো লাগিব, তেওঁ শুনিব, আপোনাক বেয়াও পাব নোৱাৰিব। আৰু মহিলা হিচাপে, মাতৃ হিচাপে, নাৰী হিচাপে আপুনি যেতিয়া বাক সংযমী হ'ব, আপোনাৰ বাক যেতিয়া মিঠা হ'ব, আপোনাৰ যেতিয়া বাক পটুতা থাকিব, আপুনি কিমান ধুনীয়াকৈ কথা কয়। আমি যিমান ধুনীয়াকৈ কথা নকওঁ, যিমান ভাল কথা নকওঁ কিয়, যদি ক'ব জনা নাই, সেই কথা কোনেও নুশুনে। আৰু যদি আপুনি ক'ব জানিছে বেয়া কথাও, মানুহে ঘণ্টা ঘণ্টা শুনি থাকিব। কিছুমান কথা বহুত বেয়া, আমাৰ ৰাজনীতিকসকল মধ্যে নাম থকা বহুত স্মাৰ্ট, আৰু তেওঁলোকৰ বহুত বাক পটুতা আছে। তেওঁলোকে ইমান ধুনীয়াকৈ কথা কৈ থাকে, উল্টা জবৰ জং ভেবেলি বাক বহুত কয়। বাক তেওঁলোকে কথাকেইটা কেনেকৈ কয়, আপোনাক আকৰ্ষণ কৰি কয়। সেই গুণটো প্ৰতিগৰাকী মহিলাৰ থাকিব লাগে।
আপোনাৰ ভিতৰত আছে অলৰেডি আপোনাৰ অন্তৰ্নিহিত সপ্ত শক্তিৰ যিটো 3 নম্বৰ গুণৰ কথা কৈছোঁ মই বাক শক্তি, এইটো আপোনাৰ ভিতৰত আছে। কি আপুনি সেইটো কি কৰিব লাগিব, তাক আপুনি উলিয়াই আনিব লাগিব ধুনীয়াকৈ কয়। আপুনি ল'ৰা ছোৱালীকেইটাক উঠাচোন, আপুনি কয় এই উঠি কিনে ইমান জ্বলাইছোঁ ইমান জ্বলাইছোঁ, আমিও কওঁ ময়ো কওঁ ইমান জ্বলিছোঁ। আমি জ্বলি থাকোঁ ঘৰত, মহিলাসকল নজ্বলিলে কোন জ্বলিব? আমাৰ ছোৱালীজন পুৰুষজন কেতিয়াবা জ্বলি পাইছে নেকি? জ্বলোতো আমি জ্বলি তেওঁলোকক আমি উঠাওঁ, থাকে গতিয়াই কথাও উলিয়াই পেলাই পিঠাই উলিয়াই খুৱাই পিনাই ল'ৰা ছোৱালীকেইটা চব কৰোঁ। এই কামখিনিকে আপুনি যিটো ধৰণত কৰিব, যদি আপুনি সদায়ে খং কৰি থাকে, তেওঁ যদি আপোনাৰ পৰা আপোনাৰ হাজবেণ্ডে যদি সদায় এটা খঙৰ পৰিৱেশে দেখি থাকে বা আপোনাৰ সন্তানে যদি সিহঁত অভ্যস্ত হয়, সিহঁতি প্ৰতিবাদ নকৰে, কিন্তু সেই কথাটোৱে সিহঁতক বিৰক্ত কৰি অভ্যাসত পৰিণত কৰে আৰু ঘৰখনৰ সেই অভ্যাসটো কিন্তু আপোনাৰ বাহিৰলৈও যায়, আপুনি সমাজখনলৈকে যায়। আপুনি গম নোপোৱাকৈ সেই কথাটো সমাজখনলৈ যায়, আপোনাৰ পৰা আপোনাৰ পৰিয়াললৈ যায়, আপোনাৰ পৰিয়ালৰ পৰা আপোনাৰ সমাজলৈ যায়, আপোনাৰ সমাজৰ পৰা এখন সমাজলৈ আপোনাৰ দেশখনলৈ যায় আৰু আপোনাৰ দেশৰ পৰা এখন ৰাষ্ট্ৰলৈ যায়। সপ্ত শক্তি জাগ্ৰত হৈ ৰাষ্ট্ৰ শক্তিত পৰিণত হোৱাত বাধা হৈ পৰে যদি আপুনি ঘৰখনতে তাক আৰম্ভ কৰোঁতে ভুল কৰে। সেই ভুলটো আমি শুদ্ধ কৰিব লাগিব মোৰ পৰা, আপুনি আপোনাৰ পৰা, প্ৰত্যেকগৰাকী আপোনাৰ নিজৰ পৰা আজি এটা সৰু প্ৰতিজ্ঞা লৈ লওক। আছে শেষত এটা সংকল্প এনেকুৱা আছে, তথাপিতো কৈছোঁ আজি এটা সৰু প্ৰতিজ্ঞা লওক। কথা কওঁতে মই আজিৰ পৰা মই অকণমান চিন্তা কৰিমেই মোৰ ল'ৰা ছোৱালীকেইটাক, মোৰ মানুহজনক, মোৰ শহুৰ শাহুক, মোৰ চুবুৰীয়া, আটাইতকৈ চেঞ্চিটিভ চুবুৰীয়া, আটাইতকৈ চেঞ্চিটিভ সহকৰ্মীৰ সৈতে কেনেকৈ সকলোৰে সৈতে আপুনি বাক্যটোতা আপোনাৰ মিঠা কথাৰে যুক্তিৰে, আপোনাক মই কোৱা নাই ভুল কথাক সমৰ্থন কৰক, ভুল কথাটো প্ৰতিবাদ আপুনি কৰিব, পৰিয়ালতো কৰিব, জ্যেষ্ঠ শহুৰ শাহুৰ ওচৰতো কৰিব, তাৰো পদ্ধতি আছে। সেইকাৰণে বাক আমাৰ সপ্ত শক্তিৰ ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ মহিলাসকলৰ বাবে শক্তি, যিটো শক্তিয়ে আমি যাৰ সৈতে থাকোঁ, আমি পৰিয়ালৰ সৈতে থাকোঁ, চুবুৰীয়াৰ সৈতে থাকোঁ, সহকৰ্মীৰ সৈতে থাকোঁ, তেওঁলোকৰ ওপৰত আমাৰ প্ৰভাৱ আমাৰ কথাৰে কৰিব। আজি মাতৃসন্মিলনত ইমান সুন্দৰ অভিনয় কৰিলে, এই অভিনয়টো কৰিবলৈ ববিতা বাইদেৱে হওক, কমলা গোস্বামী বাইদেৱে হওক, তেওঁলোকে যত্ন কৰিলে, তেওঁলোকৰ কথাৰে বাক পটুতাৰে মিঠা কথাৰে এই মাতৃসকলক তেওঁলোকে ক'লে, বুজালে আৰু মাতৃসকলে তেওঁলোকক সহযোগ কৰি ইমান সুন্দৰকৈ এটা ইমান পাৰফেক্টলি দুটা চৰিত্ৰ অভিনয় কৰাটো সহজ কথা নহয়। আৰু জয়মতীৰ অভিনয়ৰ পিছত কনকলতা অভিনয়টো অকণমান মিষ্টেক হয়, সেইটো স্বাভাৱিক। কনকলতাৰ একো কথা নাই, তেওঁ খালি দেশৰ উক্তিকেইটা ক'ব লাগে আৰু মৰি যাব লাগে, কনকলতা অভিনয় কৰিবই নাপায়। তথাপিতো বাইদেউগৰাকীয়ে যদিও ইয়াতে কৈছে যে মই কৰিব পৰা নাই, কিন্তু খুবেই সুন্দৰকৈ তেওঁ কনকলতাকে উক্তিকেইটা কৈছে, যিটো আজিৰ উদ্দেশ্য আছিল আপোনালোকক আমি জনাব লগা আছিল। জয়মতীৰ অভিনয় কথা নকলোৱেই, বাক পটুতাৰে সুন্দৰ বাকেৰে যেনেকৈ এখন নিকেতন চলাইছে বাইদেউসকলে, যেনেকৈ আপোনালোক চলিছে, তেনেকৈ এখন ঘৰ, ওচৰ চুবুৰীয়া, এখন সমাজ, এখন দেশ, এখন ৰাষ্ট্ৰ চলিব। আজি আমাৰ অতি গৌৰৱৰ কথা, এগৰাকী নাৰী দ্ৰৌপদী মুৰ্মু আমাৰ ৰাষ্ট্ৰৰ পতি, তেওঁ আমাৰ ৰাষ্ট্ৰৰ মুৰব্বী। বাক পটুতা এই সপ্ত শক্তি তেওঁৰ গাত আছে আৰু তেওঁ জগাই তুলি আজি একদম এটা খনিত কাম কৰা মহিলা আছিল। তেওঁ একেবাৰে দুখীয়া পৰিয়ালৰ কোনোৱে নাছিল, তেওঁ সকলো মৰি গৈছিল, তাৰপিছত বেলেগৰ ঘৰত থাকি কাম কৰি ডাঙৰ আজি ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল। তেওঁৰ সমান উদাহৰণ সপ্ত শক্তিৰ আৰু কোনো নাই। বাকৰ পিছত আছে আমাৰ স্মৃতি। চাওক, হালধি টেমাটো ক'ত থৈছে আপুনি জানে? নিমখৰ টেমাটো ক'ত আছে আপুনি জানে? সদায় নিদিয়া চিকেন মছলাটো কোনটো কণ্টেইনাৰত আছে সেইটো আপুনি জানে? কোনটো কণ্টেইনাৰত চিকেন মছলা আছে, ক'ত কেইটামান গৰম মছলা দিছে, সদায় কিন্তু নিদিয়ে, আপুনি জানে? কেনেকুৱা আপোনাৰ মনত থকা শক্তি? মোজাযোৰ ক'ত আছে, হাজবেণ্ডৰ যোৰ ক'ত আছে, ল'ৰাৰ যোৰ ক'ত আছে, এইটো জানে? মানে মই জানো, মই ভাবিছোঁ আপোনালোকে সকলোৱে জানে। সেয়েহে ঘৰখন চলি আছে। একদিন আপোনাৰ ঘৰত আপোনাৰ স্বামীয়ে যেতিয়া পাকঘৰলৈ যায়, হয়তো বহুতৰ স্বামী পাকঘৰলৈ যায়, সেইটো বহুত ভাল কথা, কিন্তু আমাৰ যিহেতু নাযায়, গতিকে মই ব্যক্তিগত অনুভৱৰ পৰা কওঁ, খেলি মেলি বিশৃংখল আৰু এদিন ভাত বনাব লগা আৰু বস্তুটো টেষ্টি, খোৱাটো খুব ধুনীয়া হয়, কিন্তু খেলি মেলি হয়। তেওঁ কিন্তু মাজে মাজে সোমাই যদি তেওঁৰ মনত নাথাকে। এই যিটো আমাৰ স্মৃতি, যিটো স্মৃতি আমি পৰিয়ালৰ জন্মদিনৰ পৰা, তেওঁলোকে কি কাপোৰ পিন্ধিব তাৰ পৰা, আজি কি খাদ্য ৰান্ধিম তাৰ পৰা, এইটো সপ্তাহত টেঙা কেইদিন খালোঁ, জ্বলা কেইদিন খালোঁ, তিতা কেইদিন খালোঁ, সেয়া মনত ৰখাৰ পৰা
ল'ৰা ছোৱালীকেইজনী কিতাপৰ পাঠো আমি মনত ৰাখিব লাগে, কাৰণ আমি তাহাঁতকো ভগাব লাগে। আৰু যদি আপুনি চাকৰি কৰে, আপোনাৰ কৰ্মস্থলীৰ বিভিন্ন দায়িত্বও আপুনি মনত ৰাখিব লাগে। বাণী কংকনাই আজি কি ক'ব ইয়াত সেয়া তাই প্ৰস্তুত কৰিছে, গোটেই ঘৰখন চম্ভালি আহি বাইদেৱে আজি কি ধৰণে অভিনয় কৰিব, মই আজি ইয়াতে কি ক'ম, এয়া ববিতা বাইদেৱে আজি কি ক'ব সভাপতি ভাষণত, নীলিমা বাইদেৱে কি ক'ব, এখন এখন ঘৰ চম্ভালি আহি ইয়াত আমি থিয় হৈছোঁ, আপোনালোক থিয় হৈছে। কুইজখন কেনেকৈ চলাইছে, কিহৰ পিছত কি সুধিম, আৰু এই গোটেই প্ৰগ্ৰামটো এৰেঞ্জ কেনেকৈ কৰিব। গীতাঞ্জলি বাইদেৱে এখন বিয়া গৈছে 11 তাৰিখে, মলয় বাইদেৱে হাজোৰ পৰা আহি এই সকলোখিনি মেমৰিত কঢ়িয়াই ফুৰিছে, স্মৃতিত কঢ়িয়াই ফুৰিছে। চ' সপ্তশক্তিৰ যিটো 4 নম্বৰ গুৰুত্বপূৰ্ণ বিষয় হৈছে স্মৃতি, আমাৰ প্ৰত্যেকৰে ভিতৰত আছে, আমি নাজানো। আজি আপোনালোকে মনত লৈ যাব যে মোৰ স্মৃতিশক্তি অতি প্ৰখৰ, আৰু মোৰ স্মৰণেৰে মই মোৰ পৰিয়াল, মোৰ লগতে মোৰ পৰিয়াল, মোৰ সমাজ, মোৰ দেশ, মোৰ ৰাষ্ট্ৰ শক্তি মই জাগ্ৰত কৰিব পৰা শক্তি মোৰ আছে। গতিকে ভাৰতৰ বিকাশত মোৰ দেখোন অকণমান অভিমানা আছে। ভাৰতবৰ্ষৰ বিকাশত মই কেৱল সহযাত্ৰী নহয়, সহভাগী। এই কথাষাৰ আজি অন্তৰত লৈ পেলাই যাব। তাৰপিছতটো হৈছে কি কি ক'লো, প্ৰীতি ক'লো, শ্ৰী ক'লো, বাক ক'লো, স্মৃতি ক'লো, ধৃতি, ধৈৰ্য। বাপৰে বাপ, লাগিব মানে সকলোতে প্ৰত্যেকটো মুহূৰ্তত আপোনাক ধৈৰ্য লাগিব। ইয়াতে শব্দবোৰ সংস্কৃত শব্দটো গীতাৰ পৰা দিছে, গতিকে গীতা দশম অধ্যায়তে 7টা কথা আছে। গীতাঞ্জলি বাইদেউ প্ৰস্তাৱিক ভাষণত কৈ থৈ গ'ল। গীতাত কৈছে যে ধৃতি মানে ধৈৰ্য। আপোনাৰ কিমান ধৈৰ্য আছে? আটাইতকৈ খং কেতিয়া উঠে আপোনাৰ? নিজৰ স্বাৰ্থটো যেতিয়া হানি হয়, নিজৰ স্বাৰ্থটো মানে কেনেকুৱা স্বাৰ্থ, ল'ৰাটো শুই উঠিলে আপোনাৰ দেৰি হৈ যাব, তাক গতিয়ে ঢুকাই আপুনি উঠাই আনিলে, সেইখিনিতে আপুনি ধৈৰ্য ধৰিব লাগিব। আপোনাক খং কৰা, আপোনাক বেয়াকৈ কোৱা অকণমানজনৰ ওচৰত আপুনি ধৈৰ্য ধৰিব লাগিব। চাব, মানুহে কোনবোৰ কথাত ধৈৰ্য ধৰিব লাগে। যিটো কথা আপোনাক আক্ৰমণ কৰি থাকে, অবিৰত আপোনাৰ মগজত আক্ৰমণ কৰে, ঘৰৰ পৰা সমাজলৈকে ক'লো, পৰিয়ালৰ পৰা কৰ্মক্ষেত্ৰলৈকে ক'লো। আপুনি চাব যে আগতে আমাক সৰুতে মাহঁতে কৈছিলে যে বহুত যেতিয়া খং উঠিব ভৰি বুঢ়া মনিব চাবা। কিয় জানে, কিয় কৈছিলে মই বহুত পিছত অনুভৱ কৰোঁ যে মই কিজানি আজি 1 বছৰ 2 বছৰ মই অলপ অসুস্থ হৈ থাকিম। এই সময়খিনিত মই যেন কিবা এটা মোক নিজক আকৌ এবাৰ যেন আৱিষ্কাৰ কৰিলোঁ, মোৰ এনেকুৱা লাগে। মই কাৰোবাৰ ওপৰত মোৰ খং উঠিছে, আৰু মোৰ সুখৰ সময়ত তেওঁলোকে মোক কেনেকৈ মোৰ সৈতে থাকিল, এই কথাটোৱে মোক বহুতখিনি মানে মোক এটা মই ভাবিলোঁ, মই অনুভৱ কৰোঁ যে ধৈৰ্যৰ সমান। তেতিয়া মই কাক কি কৈছিলোঁ আৰু মই কাক কি নোকোৱাকৈ আছিলোঁ, ক'ব লগা আছিল, ভাগ্য মই নক'লোঁ। মায়ে কিয় বুঢ়ামণিটো চাবলৈ কৈছিল, সন্মুখত থকাজনৰ ওপৰত বিৰাট খং উঠে ন, যিজনে কৈ থাকে। চ' তেওঁক যদি চাই থাকোঁ, তেওঁৰ ওপৰত ওলাই যাব কথাটো, বুঢ়ামণিলে চালে তেওঁক মই নেদেখিম, আৰু মূৰটো তল হৈ যাব। যেতিয়া আমি বৌতামোল কৰোঁ, মূৰটো যেতিয়া আমি তললৈ দিওঁ, তললৈ দিলে কি হয় জানে, আমি বহুতখিনি আমাৰ সেই উঠি অহা তেজটো, খংটো আমি নিয়ন্ত্ৰণ কৰিবলৈ সুবিধা পাওঁ। তললৈ এনেকৈ থকাৰ লগে লগে একদম মই বহুত কিবা কিবি কৈ দিব পাৰোঁ। হাতখন দাঙি দিলেতো জিন্দাবাদ চিঞৰি দিব পাৰোঁ। কিন্তু মই সেইটোকে নকৰি যদি তললৈ মুখ কৰি দিওঁ কিছু সময়ৰ বাবে, সেইখিনি সময়ৰ বাবে মই মোক নিয়ন্ত্ৰণ কৰি ল'লোঁ। মই সময় চাই আছোঁ, মোক সময় দিয়া হৈছে, মোক নিয়ন্ত্ৰণো কৰি ল'লোঁ। আৰু মই কিবা এটা মই সেইখিনি সময় ধৈৰ্য ধৰাৰ কাৰণে মই কিবা এটা প্ৰাপ্তিও কৰিলোঁ, কিবা এটা মই পালোঁ। চ' ধৈৰ্য ধৰক প্ৰত্যেক মুহূৰ্ততে। আপুনি যদি শুদ্ধ, আপোনাৰ গাত যদি কাৰোবাৰ আহি দাখনে আঘাত কৰিছে, মই আপোনাক অনুৰোধ কৰিছোঁ, আজিৰ পৰা আপুনি চুবুৰীয়া, আপোনাৰ কাষৰ ঘৰৰ মহিলাগৰাকী, আপোনাৰ লগত বহি থকা মাতৃগৰাকী বহুত বেয়া। আমি তেওঁলোককে বেয়া পাওঁ, যিসকলৰ লগত অবিৰত সম্পৰ্ক হৈ থাকে। প্ৰথম যুদ্ধখন তাৰ লগত লাগে জানে, আপোনাৰ হাজবেণ্ডৰ লগত। সেইখিনিতে ধৈৰ্য ধৰক। ল'ৰাটোৱে ছোৱালীজনীয়ে চাই আছে, সিহঁতি কিন্তু একদম প্ৰত্যেকটো মুহূৰ্তত আপোনাক চাই থাকে দেই, অনুভৱ কৰি থাকে। যেতিয়া সিহঁতি বাচ্চা বেছি সৰু হৈ থাকে, তেতিয়া সিহঁতৰ কি হয় জানে, তেতিয়া সিহঁতি ভয় কৰে আপোনালোক দুইজনৰ যেতিয়া কাজিয়া লাগে। কাজিয়াটো কি সাধাৰণ শ্ৰেণীলিককো কাজিয়া চেনি আনিবলৈ দিছিলোঁ, নানিলা। আলহী মাতি থৈ আহিছা, খোৱা বস্তু একো অনা নাই, কাজিয়াটো সেইবোৰেই লাগে ন। খুব কম পৰিয়াল আছে য'ত মদ খোৱা, ভাং খোৱা এইবোৰ কথাৰে কাজিয়া লাগে। মাটি সম্পত্তিৰে কাজিয়া লাগে, ককাই ভাই লগত, ওচৰ চুবুৰীয়াৰ লগত বেৰা খেলা, কিবা খেলা, চব্জি তব্জি অনা নিয়া কৰোঁতেই দাঁতে লাগে, দাঁতে উঠে লাগে, যুদ্ধ এখন লাগে কাষৰ ঘৰৰ লগত। এই গোটেইবোৰ কথাত কিন্তু একমাত্ৰ ধৈৰ্য ধৰিব লাগিব আপুনিয়ে। আপোনাৰ হাজবেণ্ডক আশা নকৰিব, তেওঁ এখন বাহিৰৰ বিৰাট টেনশ্যনত আহে, তেওঁ বহুত কামৰ দায়িত্ব থাকে, তেওঁ আপোনাৰো কামৰ দায়িত্ব থাকে। কিন্তু এই সপ্তশক্তি পুৰুষৰো আছে, কিন্তু দিছে জগাবৰ কাৰণে আপোনাকে। বিদ্যাভাৰতীয়ে নহয়, গীতাই দিছে। বিদ্যাভাৰতীয়ে মাত্ৰ আপোনাক পৰণ কৰাই দিবলৈ এই অনুষ্ঠানটো পাতিছে, দিছে কিন্তু গীতা
আপোনাক বিদ্যাভাৰতীয়ে এই সপ্তশক্তি পুৰুষক আপোনাৰ হাজবেণ্ডৰ কাৰণে দিয়া নাই এতিয়া, কিন্তু সপ্তশক্তি তেওঁৰ গাতো আছে। দয়া, ক্ষমা, ধৃতি, মেধা এই সকলোবোৰ তেওঁৰ গাতো আছে, কিন্তু কোনে জগাব লাগিব এতিয়া? আপুনি জগাব লাগিব। আপুনি ধৈৰ্য ধৰক, সন্তান স্কুললৈ যোৱাৰ পিছত সি নথকা সময়ত যি ক'ব লগা আছে হেঁপাহ পূৰাই তেওঁক কৈ দিয়ক। তেওঁ আপুনি তেওঁৰ অৰ্ধাংগিনী, বেটাৰ হাফ বুলি কয় ইংৰাজী। আপুনি তেওঁৰ অৰ্ধাংগিনী, আপুনি যি মন যায় তেওঁ কৰিব, গাখন উলিয়াই আনক আপুনি দৰকাৰ হ'লে, কিন্তু আপুনি ল'ৰা ছোৱালীৰ লগত নকৰিব। সিহঁত ইনচিকিউৰ, নিৰাপত্তাহীনতাত ভোগাই নহয়, আপোনাৰ পৰিয়ালৰ সি শিকি ল'লে। আজি আপোনাক দেখিলে কাইলৈ লাহে লাহে সেইটো পৰিৱেশত ডাঙৰ হৈ গৈ সি তাৰ নিজৰ পৰিয়ালত সেইটো কৰিব। আপুনি যেতিয়া নিজৰ পৰিয়ালত ধৈৰ্য ধৰিবলৈ শিকিব, আন এটা পৰিয়ালে আপোনাক দেখিব এইবোৰত দেখোন কাজিয়া পেচাল হুলস্থুল এনেকুৱা নাই, ওচৰৰ ঘৰে বেয়া পাব। আপোনাৰ ঘৰৰ সংস্কাৰ দেখি এটা পৰিয়াল সংস্কাৰ হ'ব, আৰু যিটো মহান উদ্দেশ্য আছে ৰাষ্ট্ৰ শক্তি জাগ্ৰত কৰা, তালৈকে এই কথাখিনি যাব। কি ক'লো মই? এইটো ধৈৰ্য, ধৃতি, মেধা। যেনেকৈ মই স্মৃতিৰ কথা কৈছিলোঁ, মেধা মানে চোকা। আমি কম চোকা নে? মুখবোৰটো আমাৰ চবৰে চোকা, কিন্তু আপোনালোকে নাজানে যে মুখৰ লগতে আমাৰ মগজু কিন্তু বহুত চোকা। আপোনালোকে গমেই নাপায়, মই পাছ কৰিবই নোৱাৰিলোঁ, মই মেট্ৰিকত ৰৈ গ'লোঁ, মই হায়াৰ ছেকেণ্ডেৰী ভাল ৰিজাল্ট কৰিব নোৱাৰিলোঁ, মই মাষ্টাৰ ডিগ্ৰী ল'ব নোৱাৰিলোঁ, মই MA BEd কৰিম বুলি ভাবিছিলোঁ, ইয়াত নোৱাৰিলোঁ, মই দেখোন PhD কৰিব নোৱাৰিলোঁ। মনোৰমা বাইদেউ PhD ইমান ধুনীয়াকৈ, মনোৰমা বাইদেউ, এইপিনে নীলিমা বাইদেউ, মই আজিলৈকে সঁচা কথা কৈছোঁ, মই দুখন ইউনিভাৰ্চিটি অসুখৰ আগে আগে ঘূৰিছিলোঁ, কোনোবাই PhD দিয়ে নেকি? যিমানবোৰ এণ্ট্ৰেঞ্চ হয় ভয়ে খালোঁ। এতিয়া আকৌ এবাৰ চেষ্টা কৰিম, কাৰণ আমাৰ চবৰে ভিতৰত আপুনিও চেষ্টা কৰক, য'ত ৰৈ গৈছিল তাৰ পৰা আকৌ এবাৰ আৰম্ভ কৰকচোন। আজি ইয়াৰ পৰা গৈ ভাবক, আপুনি এইভাৱেই চোকা যে আপুনি সকলো কথা তীক্ষ্ণতাৰে চম্ভালি ল'ব পাৰে, তীক্ষ্ণতাৰে চম্ভালিব পাৰে। অতি চোকা কাৰণে আপুনি নাৰী হৈছে, আৰু এই চোকাটো কিন্তু আপোনাৰ ভিতৰত সোমাইছে। মুখখন আমি চলাওঁ, আমাৰ মুখ চোকা। কিছুমানৰ এক্সট্ৰভাৰ্ট কাৰণে বেছি চোকা, মোৰ বহুত চোকা। আলপনা বাইদেউ, মই, নীলিমা বাইদেউ, এয়া নীলিমা বাইদেউ, ববিতা বাইদেউ, আমিবোৰ মুখ চোকা মানুহ কাৰণে আমি সমাজত কিবা কিবি কাম কৰি থাকোঁ। আৰু মনোৰমা বাইদেউ মুখ চোকা নহয়, কিন্তু ইণ্ট্ৰভাৰ্ট, ভিতৰি চোকা। সেইকাৰণে কিতাপ পত্ৰ লিখি পুৰস্কাৰ পাই আছে, বুজি পাইছেনে? আমাৰ প্ৰত্যেকৰে ভিতৰত এই চোকা মেধা গুণটো আমাৰ আছে, আৰু আমি চোকা কাৰণে গম নোপোৱাকৈ আমি যিবোৰ কাম কৰি আছোঁ, সেই কামবোৰ যদি আমি আৰু অনুভৱ কৰোঁ যে মই দেখোন চোকা, মই আৰু অলপ চেষ্টা নকৰোঁ কিয়? মই যিটো কৰি আছোঁ সেইটোকেইটো চেষ্টা কৰিব পাৰোঁ মই। ধৰি লওক আপুনি ধুনীয়া খানা ৰান্ধে, এতিয়াতো ৰিলছ, ফেচবুক, ইনষ্টাগ্ৰাম এইবিলাকে এখন বেলেগ এখন ছ'চিয়েল মিডিয়াৰ এখন বেলেগ জগত দি দিছে। সেই বিষয়ে আচলতে মোৰ ভাৱনাত আছে, কিন্তু আজি সোমাব মই নোৱাৰিম। ভাৰতৰ বিকাশত আপোনালোকৰ বিশেষ ক'বলৈ যাওঁতে মই সোমাব নোৱাৰিম, সময় নহ'ব, মই শক্তি আনিব লগা হ'ল। যি হওক, এই মেধাবোৰে আপুনি যিটো জানে শালীনতা ৰাখিব, ৰিলছ বনাওক, শালীনতা ৰাখিব। আপোনাৰ ৰিলছে যদি সমাজত এটা পৰিৱৰ্তন আনিব পাৰে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যি পঞ্চ পৰিৱৰ্তনৰ কথা মাননীয় মোহন ভাগৱতজীয়ে কৈ আছে, মাননীয় মোহন ভাগৱতজীয়ে যি পঞ্চ পৰিৱৰ্তনৰ কথা কৈ আছে, সেই পঞ্চ পৰিৱৰ্তনৰ ৰিলছ বনাই আপুনি ফালি দিয়ক ছ'চিয়েল মিডিয়া। আপোনাৰ চোকা, আপোনাৰ মেধা তাত আপুনি দেখুৱাই দিয়ক, প্ৰকাশ কৰক। আপোনাক আদৰি ল'ব, সমাজত এটা আদৰণ আহিব, এটা পৰিৱৰ্তন আহিব। আপোনাৰ যি যি গুণ আছে সেই গুণ, সেই মেধা শক্তি আপুনি প্ৰকাশ কৰক, অনুশীলন কৰক, সুন্দৰকৈ অভ্যাস কৰক, কৰি আপুনি সেইটোৰ বাহ্যিক প্ৰকাশ কৰক। কিন্তু আপুনি যে চোকা, এই কথাটো আজি আপোনাৰ মগজত এই অনুষ্ঠানৰ পৰা লৈ যাওক। এই অনুষ্ঠানৰ পৰা আপুনি দুটা অনুভৱ কৰিছে যে আপোনাৰ ভিতৰত মেধা গুণ আছে। আৰু শেষ ছটা ক'লোঁ, শেষ নম্বৰটো হৈছে ক্ষমা। বৰ কষ্টকৰ, ধৈৰ্যও ধৰিব পাৰি, মনতো ৰাখিব পাৰি, স্মৰণো কৰিব পাৰি, লক্ষ্মীও হ'ব পাৰোঁ, কৃতিও গুণ অৰ্জন কৰিব পাৰোঁ, ক্ষমা কৰি দিব নোৱাৰোঁ। এইটো ভাৱ আহে, কেনেকৈ ক্ষমা কৰি? মোক ইমান অন্যায় কৰিছে, মোক ইমান অত্যাচাৰ কৰিছে, মোক ইমান অশান্তি দিছে, মই মোৰ কাম কৰিব পৰা নাই, মই আগবাঢ়িব পৰা নাই, মই এইটো কৰিব পৰা নাই, সেইটো কৰিব পৰা নাই, মই ক্ষমা কৰিব নোৱাৰোঁ। আৰু আজি মই ইয়াৰ পৰা ক'লোঁ, আকৌ এবাৰ অনুভৱ কৰক, ক্ষমাই আপোনাক অকল আপোনাকে মহান কৰা নহয়, আপোনাৰ পৰিৱেশ বিশুদ্ধ কৰিব, সাংস্কৃতিক পৰিৱেশ বিশুদ্ধ কৰিব, সামাজিক পৰিৱেশ বিশুদ্ধ কৰিব, পৰিয়ালৰ পৰিৱেশ বিশুদ্ধ কৰিব, অৰ্থনৈতিকভাৱে আৰ্থিক কথাও মোৰ ক'ব লগা আছিল, সময় যদি মিলাব পাৰোঁ। এই গোটেইখিনি বিশুদ্ধ কৰিব। আপুনি এবাৰ ক্ষমা কৰি দিয়ক, আপোনাৰ চুবুৰীয়াগৰাকীক আপুনি আগতে মাতি দিয়ক যি হৈ হ'ব। আপুনি এবাৰ আগতে তেওঁক মাত বোল নাই আপোনালোকৰ, কিবা এটা কথাত আপোনালোকৰ মতভেদ, চুবুৰীয়াৰ লগত মতবিৰোধটো সৰু কথা,
তালৈকে মাতি দিওঁ, তালৈকে মাতিব নোৱাৰিলেও আপুনি ৰাস্তাত লগ পাইছে তেনেকৈ মাতি দিয়ক। এবাৰ আপুনি আগত নাটকচোন, চাব হালি জাৰি দিয়ক, দ্বিতীয়টো কথা আপোনাক সুধিব। এইটো খুব সঁচা কথা। মই আগত সেইটো এটা সৰু উদাহৰণ দিছোঁ। কৰ্মক্ষেত্ৰতে হওক বা পৰিয়ালতে হওক বা সামাজিক যিকোনো অনুষ্ঠানতে হওক, যিয়ে আপোনাক অন্যায় কৰিছে তেওঁৰ সৈতে আপুনি ক্ষমা কৰি চাব, এদিন তেওঁ আপোনাক ভাল পাবলৈ ল'ব। যিকোনো কাৰণতে আপোনাৰ গুণটো তেওঁৰ চকুত পৰিব। আপোনাৰ দুখে দেখি থাকেতো তেওঁ, আপোনাৰ গুণটো তেওঁৰ চকুত পৰিব, তেওঁ আপোনাক ভাল পাবলৈ ল'ব। এই 7টা শক্তি আপোনাৰ ভিতৰত আছে আৰু এই 7টা শক্তিৰে আপুনি তেওঁলোকক 7টা শক্তি আপোনাৰ ভিতৰত আপুনি জগাই তুলি, আপুনি বঢ়াই গ্ৰহণ কৰি, আপুনি সেই 7টা শক্তিক আপুনি আজিৰ পৰাই অলপ অনুভৱ কৰি আপুনি পৰিয়ালত এটা পৰিৱৰ্তন আনক। আৰু এই পৰিয়ালৰ পৰিৱৰ্তনটো কি হ'ব, আপোনাৰ ই সমাজত এটা পৰিৱৰ্তন আনিব। সামাজিক সমতাৰ কথা কৈছে, সামাজিক সমতা পঞ্চ পৰিৱৰ্তনৰ। এই যে আপুনি ক্ষমা কৰিব, দয়া কৰিব, সকলোকে সমানভাৱে ল'ব, ধনী দুখীয়া উচ্চ নিচ, আপোনাৰ ঘৰত দাসীগৰাকীকো যদি আপুনি একেখিনি মৰমে কৰে, যিখিনি মৰম আপুনি আপোনাৰ ভণ্টিক কৰে, সেইখিনি মৰম যদি আপোনাৰ ঘৰত কাম কৰা বাইজনীক কৰে, পাৰ্ট টাইমাৰ গৰাকীক কৰে, ফুল টাইমাৰ কাম কৰা গৰাকীক কৰে, তেওঁ কিন্তু আপোনাৰ যিমানেই অন্যায় অশান্তি নকৰক কিয় তেওঁ এবাৰতে ভাবিব, অকণমান অনুভৱ কৰিব, এই মানুহগৰাকীয়ে মোক ইমান কৰিছে। তেওঁ কোনোবা দিনা তেওঁ আপোনাক অশান্তি কৰি কৰি আপোনাক অতিষ্ঠ কৰিলেও যদি আপুনি এই 7টা গুণ তেওঁৰ লগত ব্যৱহাৰ কৰে, সেই দাসীগৰাকীও এদিন আপোনাক মানিব, তেওঁ এদিন আপোনাৰ গুণ গাব, আপোনাক সহযোগ কৰিব। 7টা শক্তিৰে আপুনি সমাজত এইখিনি পৰিৱৰ্তন আনি 7টা শক্তিক ৰাষ্ট্ৰ শক্তিৰে পৰিণত কৰিব পৰা এই গুণকেইটা আজি এইখন মাতৃ সন্মিলনৰ পৰা আপুনি লৈ যাওক। আপোনালোক একোগৰাকী মাতৃ একোটা অনুষ্ঠান হৈ যাওক, আদৰ্শ অনুষ্ঠান। আপুনি অকলে এটা অনুষ্ঠান হৈ যাওক। আপুনি যিটো দেখুৱাব আপোনাৰ ওচৰ চুবুৰীয়া সেইটো বস্তু দেখিব। আৰ্থিকভাৱে ধৰি ল'লে আপুনি আৰ্থিক কিবা এটা ইনকাম কৰে। গুৱাহাটীৰ মাতৃ, গুৱাহাটীত যদি মই থাকি পেলাই কওঁ, ইয়াৰ প্ৰতিগৰাকী মহিলাই হয়তো 90% মহিলাই অকল নিজৰ স্বামীৰ ইনকামৰ ওপৰত, উপাৰ্জনৰ ওপৰত নিৰ্ভৰ নকৰে, নিজেও কিবা এটা 90% মহিলাই কৰিবলৈ চেষ্টা কৰে। আৰু বাকী 10% স্বামীৰ উপাৰ্জনৰ পৰা কিছু ৰেহাই কৰি মিতব্যয়ীভাৱে ঘৰখন চলাবৰ কাৰণে চিন্তা কৰে। আৰু যদি কৰা নাই, আপোনালোকক মই এই মঞ্চৰ পৰা এটা অনুৰোধ কৰিম, আপুনি আপোনাৰ ঘৰখন কেনেকৈ চলাব মিতব্যয়ীভাৱে, কনজুচ নহ'ব, মিতব্যয়ীভাৱে আপুনি কৃপণ নহ'ব, মিতব্যয়ীভাৱে ঘৰখন কেনেকৈ চলাব সেই কৌশল আপুনি চেষ্টা কৰক। কেৰাহীখনত থকা তেলখিনি কিমানখিনি তেল দিলে ভাজিখিনি হ'ব। এতিয়াতো আমি খোৱাৰ ক্ষেত্ৰত বহুত সজাগ, শৰীৰৰ ওপৰত ক'ব লগাটো অনেক কথাই থাকে। তথাপিতো শৰীৰটো সুস্বাস্থ্যৰে কেনেকৈ আপুনি থাকিব, আপোনাৰ ৰন্ধন পাকঘৰটোৰ পৰাই বস্তু হৈ যাব। আপোনাৰ পাকঘৰৰ পৰা আপোনাৰ গোটেই পৰিয়ালটোৰ স্বাস্থ্য নিৰ্ভৰ কৰিব। কিমান তেলত বনাব, কিমান মছলাত বনাব, কিমান মছলা সপ্তাহটোত খাব, কি মছলা খাব, পেকেটবোৰ কিনি আনিব নে আপুনি জিৰা জালুকৰ বটি ল'ব। 5 ভোগৰ মই এটা কাম আৰম্ভ কৰিছোঁ, সেইটো হৈছে মানে প্ৰেৰণাদায়ী কথা কোৱা, মানে এটা বিষয়ত মই এগৰাকী বৃক্ক ৰোগী, মানে কিডনী ট্ৰান্সপ্লেণ্ট হৈছে মোৰ, আজি 1.5 বছৰ হৈছে। এই বিষয়টো মই আপোনাক এইকাৰণেই ক'ব খুজিছোঁ, ভাষণৰ ভিতৰত নহয়, তথাপিতো মই ক'ব খুজিছোঁ। শৰীৰত আপোনাৰ এটা অসুখ লাগি আছে, আমাৰ প্ৰত্যেকৰে কঁকালৰ বিষ আছে। যিকোনো অসুখ আপোনালোকে ইগন'ৰ নকৰিব। কঁকালৰ বিষ সকলো মহিলাৰে থাকে, মাজে মাজে আপোনালোকে তাৰ বাবে এক্সাৰচাইজ কৰিব, এবাৰ ডক্টৰক দেখুৱাব আৰু শৰীৰত থকা অসুখটো মনলৈ নামিব, মনলৈ সেই অসুখটো নামিব। শৰীৰে তেতিয়া সুযোগ নাপায়। আজি আপুনি যিয়ে অসুখ গাত নলওক কিয়, আপুনি যে মূৰৰ বিষ, মোৰ গাটো বেয়া লাগিছে, আপোনাৰ শব্দ ব্ৰহ্ম। যেতিয়া আপুনি ক'ব মোৰ গাটো বেয়া লাগিছে, সেইদিনা আপোনাৰ গাটো বেয়া লাগি থাকিব। মই ভাত দাইল চব্জি খোৱাদি ঔষধ খাওঁ, মোৰ বেগত এলাৰ্ম বাজি আছে, প্ৰত্যেকটো সময়ে সময়ে ঔষধ আছে, সেই সময়ে সময়ে মই ঔষধ খাই আছোঁ। এজ এ ফুড, খাদ্য, ঔষধক আপুনি ঔষধ বুলি নাখাব, খাদ্য বুলি খাওক। চাব কোনো বেমাৰে হ'ব পাৰে, বেমাৰ শৰীৰত আহিব পাৰে, সি কিমান দূৰলৈকে আপোনাৰ শৰীৰত থাকিব, কিমান দিনলৈকে থাকিব, এই কথাটো কিন্তু নিৰ্ভৰ কৰিব আপোনাৰ ওপৰত। আপুনি যদি তাৰ বিৰুদ্ধে ষ্টেণ্ড ল'ব পাৰে যে মোৰ বেমাৰ শৰীৰতে মনত নহয়, থিয় হ'ব পাৰিলে থিয় হৈ দিয়ক, খোজকাঢ়িব পাৰিলে খোজকাঢ়ি দিয়ক, একেবাৰে যদি নোৱাৰে সেইকেইদিন শুই দিয়ক আৰু উপায়টো নাথাকে। কিন্তু যেতিয়া অকণমান বহিব পাৰিছে বহি দিয়ক, যিদিনাই থিয় হ'ব পাৰিছে থিয় হৈ দিয়ক, যিদিনাই খোজকাঢ়িব পাৰিছে খোজকাঢ়ি দিয়ক, যিদিনাই দৌৰিব পাৰিছে আপুনি
পাৰিলে এখন প্ৰাণায়াম ব্যায়াম ৰাতিপুৱা অকণমান কৰিব। আৰু মই মানে প্ৰমাণ, মই আপোনালোকৰ সাক্ষী উদাহৰণ ল'ব পাৰে। এবছৰ 4 মাহ হৈছে আজি মোৰ কিডনী বৃক্ক সমৰ্পণ হোৱা। যোৱা 23 চনৰ এনেকুৱা দিনত মই হস্পিটেলত 1 মাহ চেক কটাইছোঁ আৰু হস্পিটেলৰ বাহিৰত 3 মাহ এটা ফ্লেটত মই সংগ্ৰামেই কৰিছোঁ ডক্টৰে শেষ আশাত এৰি দিয়াৰ পিছত। আৰু তাৰপিছত মোৰ পৰিয়ালে যুঁজিছে, কিন্তু মোৰ সাহসত পৰিয়ালেও পৰা নাই। অলপতে ইণ্ডিয়া টুডেত এই বিষয়ে এটা লেখা ওলাইছে মোৰ বিষয়ে। মানে মই এইকাৰণে আপোনালোকক কৈছোঁ যে এই লেখা বা টিভি শ্ব' এইবিলাক এইকাৰণে আৰম্ভ হৈছে যে কেনেকৈ আমি আমাৰ শৰীৰৰ সৈতে যুঁজি পৰিয়ালটোক, আজি যদি মোৰ কিবা এটা হয় মোৰ পৰিয়ালটো অনাথ